সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আকৌ মই নতুন এটি ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। যদি ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। আজি ভাবিছোঁ দিনটোত কি কৰোঁ নকৰোঁ আৰু কেনি যাওঁ নাযাওঁ সেইবোৰকে দেখাম। বেলেগ বিশেষ একো নাই বাৰু ব্লগত, হ'লেও আৰু আজি দেখাই থাকিম, আপোনালোকে চাই থাকিব ভিডিঅ'টো। চাৰিওফালে বানপানীৰ সৃষ্টি হৈ আছে ন, চবফালে বানপানীৰ কাৰণে মানুহে ক'তো যাবও পৰা নাই, একো খাব পৰা নাই। সঁচাকৈ ইমান বেয়া পৰিস্থিতি হৈছে বানপানীৰ কাৰণে। সৰু ল'ৰা ছোৱালীবোৰ কাৰণেও বেয়া লাগিছে, খাবলৈতো সিহঁতি একো পোৱা নাই ন। চৰকাৰে সাহাৰ্য দিছে, তথাপিও তাৰ মাজতো মানুহৰ সেই সাহাৰ্য দিলেওতো পূৰণ নহয় সকলোবোৰ বস্তু। মোৰ এটাই প্ৰাৰ্থনা, ভগৱানৰ ওচৰত সোনকালে যাতে বানপানীটো ভাল হৈ যায়, মানে বানপানীটো নাইকিয়া হৈ যায় আৰু মানুহবোৰ আগৰ দৰে নিজৰ ঘৰত ভালদৰে থাকিব পাৰে। সেইটোৱে প্ৰাৰ্থনা ভগৱানৰ ওচৰত। আজি ভাবিলোঁ পচলাৰ সৈতে ব্ৰইলাৰ মাংস বনাওঁ বুলি, সেইকাৰণে অলপকৈ আপোনালোকক দেখাই আছোঁ, চাবচোন। ঘৰত বনোৱা সকলোৱে এইবোৰ জানি, তথাপিও অলপ দেখাই দিছোঁ। কিমানখিনি মাছ পাইছে নবৌহঁতে। এয়া জাল বাই পিনে আমাৰ পথাৰত, পাছফালে পথাৰত দেখিছেনে, বহুতখিনি মাছ পালেও সঁচাকৈ একদম বহুত মাছ পাইছে পথাৰত। এয়া
দোকানত কি কামত লাগি আছে দেখিছে নাই বাৰু দোকানলৈ আহি দোকানত লাগি আছে বহুতৰ ঘৰলৈ আহিছোঁ বহুতৰ ঘৰত আজি আমাৰ পুতুৰ বাৰ্থডে আজি খানা আয়োজন কৰিছে এতিয়া আহি আছোঁ বহুতৰ ঘৰতে বাৰ্থডে তেওঁলোকে আৰু বাহিৰত পাছফালে ভাত বনাই আছে ল'ৰা ছোৱালীবোৰ দেখিছে আৰু ল'ৰা ছোৱালীবোৰ বাৰ্থডে বুলি ক'লেতো আৰু পাগল হৈ থাকে কেক কটাটোৱে তেহেঁতৰ বেছি চখ মানে কেক কাটিবলৈ পালে আৰু একো নালাগে এতিয়া মই কোনে কোনে হাত কাটি আছে দেখাইছোঁ এইপিনে আহা ধুনুকে হাঁহি এটা হৈ আহিও আমাৰ পুতুৱে লাষ্ট কৰিছে দেখিছে নাই লাষ্ট কৰিছে এটা বাৰ্থডে বয় হৈ পিনে লাষ্ট কৰিছে দেখিছা সকলোৱে ক'লে ঠিক আছে বাইদেউ কেতিয়া পালেহি বাইদেউ দেখিছে কেমেৰা সময় ক'বলৈ ক'বলৈ লাষ্ট কৰে আমাৰ ইমান লাজ বাইদেউ ইমান মমতা বাইদেউ লাষ্ট কৰিলে কেনেকৈ হ'ব পাছতে ক'লে ভাত বনাই আছে আমাৰ বাৰ্থডে বয় মাক দেখিছে নাই এয়া ধুনীয়াকৈ হাই এটা কৰি দিওঁ অঁ এতিয়া খানা এতিয়া মানে কি হাঁহ দিছে অঁ হাঁহ দেখিছেনে বাৰু হাঁহ কোমোৰা হয় নাই বাৰু কোমোৰাটো কেনেকৈ লোৱা দেখুৱাই নাই কোমোৰাটো অঁ কোমোৰা হেনো আনিবলৈ গৈছে ৰ'ব এয়া চাহ খাবলৈ পিঠা তাৰপৰা এয়া লাল চাহ উলিয়াই লৈছোঁ এতিয়া গধূলি লাল চাহ খালে ভাল লাগে ন চবেই এতিয়া পিঠাই আমি চাহ খাই লওঁ এয়া পিঠা নবৈ দেখাই আছে ভিডিঅ' কলত খাব পাব ভাতৰ কেৰাহীখন পাতিছোঁ বৰ্তমান ওপৰত এতিয়া বৰ্তমান কাটি লৈছোঁ তাৰপিছতে শাক চব্জি কি আছে চব বনোৱা হ'ব লাহে লাহে আলহীবোৰ আহিছে লাহে এতিয়া আমি ৰান্ধনি কামত লাগি থাকিম আৰু ইয়াত মানে এতিয়া মই ৰঙালাও ভাজিখন বনাই লওঁ শুকান ৰঙালাও চব্জি বনাই নিৰামিষ হ'ব পিঁয়াজখিনি ভজা কৰিলে হ'ব এতিয়া আমি সকলোৱে খানাটো খাই লওঁ আৰু ন এতিয়া শেহতীয়াকৈ আমি খাবলৈ লৈছোঁ এতিয়া বৰ্তমান অনা নিয়া কৰি দিয়া আৰু দেই ৰাইজসকল খাই দিয়ক আৰু ভাতটো খাই দিয়ক যদিহে আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব তেতিয়াহে মই আকৌ আপোনালোকৰ মাজলৈ নতুন এটি ভিডিঅ' লৈ আহিব পাৰিম ন সদায় সদায় নতুন নতুন ভিডিঅ'বোৰে আপোনালোকৰ মাজত দেখাই থাকিব পাৰিম আজিলৈ আহোঁ বাই বাই